মই 1000 টকাৰ বাজি লগাব পাৰো আপুনি তেজপুৰ এইটো জেগাত আহি পোৱা নাই হেতু খাটাং আৰু কাৰবাৰ দম আছে যদি এইটো গেছ কৰি দেখাওক কি মই কি খাই আছো अबे साले নমস্কাৰ সকলোকে মই হলো অসমলৰ কি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ আজি দুপৰীয়া হঠাতে প্লেন মাৰিলো কি আজিৰ সাজটো ঘৰত নহয় ক'বাত বেলেগত কৰা যায় সেইকাৰণে মই মোৰ বানৰ খেনা লৈ পেলাই মোৰ ঘৰৰ পৰা বাছ 15 মিনিটৰ দূৰত থকা ডি আলোহা ৰিজৰ্টলৈ উপস্থিত হৈ গলো নামটো আপোনালোকৰ চিনাকি লাগিছে নেকি মানে মই আহোঁতে ৰিজৰ্টখন পুৰা খালী হৈ আছিলে সেইকাৰণে জোচত আপোনালোকক বাজিৰ চেলেঞ্জ দিলো আপোনালোকে যদি ইয়াত আগতে আহি পাইছে তেতিয়াহ'লে কমেণ্ট এটা লিখি থৈ যাব আকৌ আপোনালোকে গম পাই নাপায় কি বাজি চাজিবোৰ খেলা ভাল কথা নহয় পুলিচে গম পালে লকআপত ভৰাই থৈ দিব সেইকাৰণে নেখেলিব দেই আৰু ময়ো যদি ইয়াৰ নিচিনাকে কেতিয়াবা বাজিৰ কথা কৈছো তেতিয়াহ'লে সেইবোৰ কথা পাহৰি যাব দেই अबे साले এতিয়া এইবোৰ কথা বাদ দি পেলাই আমাৰ সেনা বহি গ'ল অলপ পেট পূজা কৰিবলৈ আমাৰ ছাৰে বোলে ৰজনীকান্তৰ নিচিনাকে চশমা অকাই পকাই পিন্ধিব পাৰে তাৰে অলপমান দৰ্শন দি দিলে আমাক আৰু এইফালে অলপমান আদা চাদা দি থাকোঁতে আমাৰ ফাইনেলি খানাৰ ষ্টাৰ্টাৰ আহি পাই গ'লহি আপোনালোকৰ বিয়াইছে যদি কিবা কেটাৰিং পাৰ্টি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবলৈ নাপাহৰিব মোৰ নিচিনা কেটাৰিং কিন্তু নাপাব দেই अभी मैं गाली नहीं दे सकता। नहीं गाली नहीं देना। এতিয়া বেছি দেৰি নকৰি পেলাই মই মোৰ নিজৰ পেটটো অলপ ভৰাই লওঁ বেবী কৰ্ণটো খাবলৈ উফ কি ক'বা একদম টেষ্টি আৰু ক্ৰিস্পি এতিয়া ষ্টাৰ্টাৰটো শেষ হোৱাৰ পিছত আমাৰ ফাইনেলি টাইম হৈ গৈছে আমাৰ মেইন মালটো খাবলৈ अबे साले মাল মানে মেইন কোৰ্সটোৰ কথা কৈছো আকৌ এয়া দেখিছে নাই আকৌ মোৰ কেটাৰিঙৰ কাম আৰম্ভ হৈ গ'ল এতিয়া মই মোৰ আসনত বহি লৈছো কাৰণ বহুত ভোক লাগি আছে সেইকাৰণে হামলাটো দি দিব লাগে আৰু মোৰ লগতে ইহঁতেও পুৰা দবাইছে আৰু এফালে ডগৰি পেটত সুমিয়াইছে আৰু 2 নম্বৰ ফালে ডগৰি বাচন খালী কৰিছে ইহঁতৰ কথা ক'লে কি হ'ব এইফালে মোৰো সেয়ে অৱস্থা পুৰা ডগৰি খাইছো আৰু ইমানে ভাল লাগিছে খাই পেলাই কি আঙুলি চেলেক খাই গৈছে ইমানে খাইছো কি লাষ্টত খানা কম পৰি গৈছেগে সেইকাৰণে লাষ্টত ষ্টিম ৰাইচ এটাও লৈ দিলো আপোনালোকক যে ভিডিঅ'ৰ আগতে সুধিছিলো কি এইটো কি হয় ক'ব পাৰিব নেকি এইটো ক্লিপ যে মই ইনষ্টাগ্ৰাম ষ্টৰী লগাওঁতে মোক কিমানে কল কৰিছে আৰু টেক্সট কৰিছে ঠিকনা নাই দিয়ক আৰু এতিয়া ৰাজটো খুলি দিওঁ আৰু এই যে মই অলপ আগতে ভাতটো অৰ্ডাৰ কৰিছিলো যে তাৰ লগত চাহি পনীৰ মিক্স কৰি পেলাই খাইছো কিছুমানেতো মোক দৈ ভাত খোৱা বুলিহে কৈছে না সৰজি দৈ কে সাথ মেৰা কোই ৰিষ্টা নেহি হে এতিয়া ধুনীয়াকে লাঞ্চটো কৰাৰ পিছত অলপ চালটো নামাৰিলে কেনেকে হ'ব সেইকাৰণে মই বুলেটখন পাই পেলাই অলপমান চকৰ এটা দি আহিলো এতিয়া কেছটো হ'ল কি মোক দেখি পেলাই চবৰে চলাবলৈ মন হ'ল সেইকাৰণে চবে এটা ৰাউণ্ড লৈ পেলাই এপাক মাৰি দিলে আৰু এই আছিলে আজিৰ দিনটোৰ কথা এণ্ড ফাইনেলি ইটছ টাইম টু গো বেক হোম দিয়ক পিছে আজিলৈ আহিছো ইয়ালৈকে যদি চালে তেতিয়াহ'লে ফ'ল' এটা কৰিবলৈ নাপাহৰিব কাৰণ মই এনেকুৱা ধুনীয়া কণ্টেণ্ট আপোনালোকৰ কাৰণেই বনাবলৈ চেষ্টা কৰো দিয়ক পিছে চ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই